ঘৰতে সহজতে কেনেকৈ মাস্ক বনাব পাৰি আজি আমি দেখুৱাম। প্ৰথমতে এখন কাপোৰ লৈছোঁ, তাৰপিছত আমি কাপোৰখন দুই জাপ কৰি কাটি লৈছোঁ। মাস্ক বনোৱাৰ কাৰণে আমি এখন কাপোৰ লৈছোঁ, কাপোৰখন দুই জাপ কৰি লৈছোঁ। এতিয়া আমি লৈছোঁ 6 7 হাফ লৈছোঁ। ইফালে 7 হাফ। এতিয়া আমি কাপোৰখন এনেদৰে কাটি দিম। হৈ গ'ল কাটা। তাৰপিছত আমি ইয়াৰে সাইড পট্টিটো কাটিম। এফালেও কাটি দিম সাইড পট্টি। সাইড পট্টি দুটা এনেদৰে কাটি দিম। হৈ গ'ল, এইখনৰো কাটি দিম। দুইখন এনেদৰে সমানকৈ লৈ ল'লে হ'ল। ইফালে 1 হাফ লৈছোঁ। ইফালে 1 হাফ আৰু ইয়াৰে মিডিলত মই এনেদৰে এটা চিনি দিছোঁ। এতিয়া আমি এইখিনি এনেদৰে দিম। তাৰপিছত এইখিনি এনেদৰে ৰাখি এনেদৰে থৈ দিছোঁ। এইখিনি এনেদৰে ল'লে হ'ল। তাৰপিছত আমি ইয়াতে চিলাই কৰি দিম। এনেদৰে আমি দুফালে চিলাই দি ল'ম। হৈ গৈছে এইফালে। এইফালে
এনেদৰে সাইড পটি দি লম এনেদৰে দেখিবলৈ তেতিয়া ধুনীয়া হ'ব দেখিছে কেছ আমি মাৰি লম সব আমাৰ চাৰিটা সাইড লগা হৈ গ'ল সব চাৰিটা সাইড হৈ গ'ল এতিয়া আমি ইয়াতে ফিটা লগাই দিম এনেদৰে আমি ফিটা লগাই লৈছো এতিয়া আমি এইফালে লগাম ইয়াৰ কাৰণে আমি এনেদৰে ফিটাডাল কাটি লৈছো এনেকৈ সৰুকৈ ললে হ'ল মই লৈ লৈছো কাটি এতিয়া ইয়াৰ সাইডটো অকণমান মাৰি দিম এনেদৰে হৈ গ'ল এতিয়া আমি ইয়াতে লগাই দিম এনেদৰে আনি ইয়াতে চিলাই কৰি লগাই দিম সম্পূৰ্ণ হৈ গ'ল।